বিহু বুলি এইবাৰ ক'তো যোৱাই নহ'ল জানেনে। মোৰে এনে হ'লনে আপোনালোকৰো হ'ল, আপোনালোকে মোক কমেণ্টত জনাবচোন। সদায়নো ঘৰত কিমান সোমাই থাকিম, সেয়ে আমি আটাইকেইগৰাকীয়ে মিলি ভাৰতী বৌহঁতৰ ঘৰলৈ যোৱাৰ কথা ঠিক কৰিলোঁ। ভকতৰ সং লাগে, গৈয়ে ভকত সেৱা কৰিলে। আমি বহুতো কথা পাতিলোঁ, হাঁহি ধেমালি কৰিলোঁ। তাৰ মাজতে বগৰীও খালোঁ। আকৌ বৌজনীয়ে ধুনীয়াকৈ বনাই থৈ দিয়া পায়স আৰু চাহেৰে আমাক চাহকণৰ আপ্যায়ন কৰিলে। বিভিন্ন ধৰণৰ জমনি কথাবিলাক ওলালে, খুচৰি হাঁহি ধেমালি কৰি আমি সন্ধিয়াকণ আজি অতিবাহিত কৰিলোঁ। তাইনো কিমান নিজে কৰি খাই থাকিম, এদিন আনে যাচি দিলে, আনে যেতিয়া মুখৰ আগত আনি দিয়ে খায়ো ভাল লাগে। অৱশ্যে বৌয়ে বনাইছেও ধুনীয়াকৈ। বয়সৰ অমিল যদিও মনৰ পিছে মিল আছে দেই ৰাইজসকল। গৃহস্থই অতি সুন্দৰকৈ ভকত সেৱা আগবঢ়ালে, আমিও সন্তুষ্ট হ'লোঁ। দেখিছেনে বাৰু, বৌজনীয়ে কিমান হেঁপাহেৰে আমি যাম বুলি এই সকলোবিলাক বস্তু নিজেই বনাই কৰি ৰাখিছিলে। সেই গতিকে নাখালে জানো হ'ব। পেটটো ভৰ্তি যদিও আমি সকলোখিনি খাই মেলি থৈ আহিলোঁ। আহিয়ে দেখিছেনে, লগালগ কেৰাহীত এয়া পাস্তাহে তুলি দিছোঁ, কাৰণ ল'ৰা দুটা আছে, মানুহজন আছে। সন্ধিয়া তেওঁলোকৰ একো নিজে কৰি খোৱাই নাই। সেয়ে আহি লৰালৰিকৈ মুখ হাতকেইটা ধুই তেওঁলোকৰ কাৰণে বনালোঁ সন্ধিয়াৰ চাহ। ল'ৰা দুটাক দুকাপ হৰলিক্স বনাই দিলোঁ, ইহঁতক পাস্তা বনাই দিলোঁ। কাৰণ মোৰ যিহেতু পেট ভৰি আছে, তাহাঁতকো অকণমান গধুৰকৈ দিব লাগিব, নহ'লে মনটোৱে নামানে। পাস্তা, মেগী এই বস্তুবিলাক স্বাস্থ্যৰ কাৰণে হানিকাৰক, কিন্তু আমি মাকবিলাকেই মানে ল'ৰা ছোৱালীবিলাকক বেয়া কৰা নিচিনা হয়। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে পিঠা পনা সান্দহ এলদা খাব জানো? অকল বিহুৰ বাহিৰে বেলেগ এদিনাখন তাহাঁতৰ মুখলৈ নিব নোৱাৰি, কাৰণে যিয়ে ভাল পায় তাকে বনাই দিছোঁ। কিন্তু বাহিৰত খোৱাতকৈ ঘৰত বনাই খোৱাটো যথেষ্ট স্বাস্থ্যসন্মত হয়। সদায় আমিবোৰ ঘৰতে থাকোঁ, সদায় একেখিনি কাম, কিন্তু এনেকৈ মুকলিমূৰীয়াকৈ হাঁহি ধেমালি কৰি অতিবাহিত কৰিব পাৰিলে মনটো কিমান যে আনন্দ লাগে নহয়নে? আয়ুসো যেন আৰু এবছৰ বাঢ়ি গ'ল এনে লাগে। আজিৰ আবেলিৰ সময়খন আমাৰ এনেদৰেই পাৰ হৈ গ'ল। আপোনালোকৰনো কেনেদৰে পাৰ হ'ল জনাবচোন।